কুমুকচিডৰ এই কামা আমাৰ চেনেল লাইফ অফ জেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। জটৰটো দেখি নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ বিষয়ে হয়। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ। মিচিং আৰ্কক চুনাম বা মাফলাৰ কেনেকৈনো লগাইছোঁ তাৰে এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথমে মই ববিন কৰি লৈছোঁ। তাৰ বাবে ৰঙা ৰঙৰ সূতা লৈছোঁ, 0 প্লাই ঊল হয়। 10টা ববিন লৈছোঁ। এতিয়া তাঁত বাতি কৰিবৰ কাৰণে সাজু কৰা হৈছে। মাফলাখনৰ বহল অনুযায়ী তাঁত বাতি কৰা হৈছে। যিমান বহল হয় সিমান বেছি তাঁত বাতি কৰিব লাগিব। যিহেতু মাফলাখন ইমান বহল নহয়, সেয়ে বেছি তাঁত বাতি কৰিব নালাগে। আৰ্কক চনাম বা মাফলাৰখন ঠাইভেদে নাম বেলেগ বেলেগ আছে, তো আপোনালোকে কমেণ্ট কৰি জনাব। প্ৰায় শেষ হৈছেগৈ। এতিয়া ৰাছ ভৰাবলৈ হৈছে। ৰাছখনৰ সোঁ মাজত মাফলাৰখন হোৱাকৈ মায়ে ডগৰকৈ হিচাপ কৰি এডাল সৰু কাঠি সোমোৱাই দিছে, যাতে ৰাছ ভৰাওঁতে একো খেলি মেলি নহয়। এয়া ৰাছ ভৰোৱা কাম আৰম্ভ হৈছে। ৰাছ ভৰাই আছে। এডাল এডাল সূতা ৰাছখনৰ প্ৰতিটো ঘৰতে সোমোৱাই দিছে, আৰু মাহঁতে ৰাছ ভৰাই থাকোঁতে মই খোৱা যোগাৰ কৰোঁগৈ। এয়া চম্পা আৰু একাদিন উতলি আছে। ইয়াতে মই এইখিনি দি দিছোঁ পিঁয়াজ আৰু ৰচুন পিহি লৈছিলোঁ। ইয়াতে আপোনালোকে আৰু নিজৰ পচন্দ অনুসৰি যি দিওঁ বুলি কয় দিব পাৰে। মানে ধৰি লোৱা ধনিয়া পাত, আদা, ইয়াত দেখিছে কি ধুনীয়া উতলিছে দেখিছে। ইয়াতে অকণমান মই জালুক দিম, জালুকৰ গুড়ি, জালুক আৰু কটিৰ মিৰ্চি দি দিছোঁ। যিহেতু টেঙা হয়, জ্বলা হ'লে ভাল লাগিব। এইখিনি উতলি উতলি যেতিয়া সিজিব, তাৰপিছত আমি খাম। আপোনালোকে খাই চাব এনেকৈ, যদি খাই চোৱা নাই। একদম বইলত, একদম সাধাৰণভাৱে, বেছি সময়ো নালাগে, একো টানো নহয়, এনেকুৱা নহয় বনাবলৈ বহুত কিবা কিবি লাগে। 2-3টা বস্তুৰে ধুনীয়াকৈ বনাব পাৰে, আৰু বহুত ভাল লাগে এনেকৈ খাই। এনেকৈ খাই চাব। এতিয়া মই মাহঁতক চাওঁগৈ, মাহঁতৰ কাম কিমান দূৰ আগবাঢ়িছে। এয়া ৰাছ ভৰাই হৈ গৈছে। এতিয়া তুলটা ইয়াতে কৰিম। তাঁতখন ইমান দীঘল দেখিছে, মানে ঘৰৰ এটা মূৰৰ পৰা একদম ইটো মূৰলৈকে। মই ইয়াৰ পৰা দেখায়ো শেষ নহৈছে, একদম সৌ চুকত আছে। এনেকৈয়ে মেৰিয়াই মেৰিয়াই তাঁতখন চপাই আনিব, তাৰপাছত ব তুলিব লাগিব।
এইটো আমাৰ তাঁত লগাওঁতে ব্যৱহাৰ কৰা হয়। এডালে অনা নিয়া কৰোঁতে হয়, নহ'লে মানে সূতাখিনি পৰি যোৱাৰ চান্স থাকে। এডাল আমি গেনে বলং বুলি কওঁ, মই অসমীয়াত কি বুলি কয় নাজানো মই ৱৰ্ডটো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব। এইডাল প্ৰতিডাল সূতাতেই বৰ তোলা হয়। ওপৰৰ ফালে দুবাতি বৰ আৰু তলৰ ফালে দুবাতি বৰ, মুঠতে 4 বাতি বৰ হ'লেহে এই তাঁতখন বব পৰা হৈ উঠিব। বৰ তোলা কাম প্ৰায় শেষ হৈ আহিছে। এতিয়া শালত তুলি বব পৰা হৈছে আৰু এয়া শালত বৈছোঁ। যেতিয়া সম্পূৰ্ণ হ'ব মই এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ হ'ম। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।